হোজাইৰ বিনাকান্দি পঞ্চায়তৰ কাম পৰিদৰ্শন খণ্ড উন্নয়ন বিষয়াই কৰিছে আৰু Mgnrega আঁচনিৰ অধীনত চলি আছে মিন মহলৰ পুখুৰীৰ কাম পুখুৰীৰ পাৰত শিশু উদ্যান নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি মন্তব্য কৰিছে আৰু খণ্ড উন্নয়ন বিষয়া মহিউদ্দিন আহমেদে তদাৰক কৰিছে কামৰ ইয়া দৃশ্য দেখুৱাইছো হোজাইৰ বিনাকান্দি পঞ্চায়তত এতিয়া পুখুৰীৰ কামৰ পৰিদৰ্শন কৰিছে উন্নয়নমূলক কাম পৰিদৰ্শন কৰিছে খণ্ড উন্নয়ন বিষয়াই আৰু Mgnrega আৰু চতুৰ্থ বিত্তীয় আয়োগৰ ধন সুচাৰুৰূপে ব্যৱহাৰ কৰিবলৈ পঞ্চায়ত প্ৰতিনিধিসকলক খণ্ড উন্নয়ন বিষয়াই নিৰ্দেশ দিছে আৰু হোজাইৰ বিনাকান্দি উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তে উন্নয়নমূলক কাম পৰিদৰ্শন কৰিছে যদিও আজিলৈকে হৈছে কিছু কাম আৰু কিছু হোৱাও নাই আৰু বিষয়াগৰাকীয়ে 4-5 দিনৰ ভিতৰত পঞ্চায়তৰ কামসমূহ নিয়াৰিকৈ হৈছে নে নাই অভিযন্তাসকলক লগত লৈ তদাৰক কৰিছে পুখুৰীটো বহুত বছৰ ধৰি আমাৰ পতিত হৈ আছিলে কোনো ধৰণৰ ইমান যথেষ্টখিনি মাটি প্ৰায় 18-20 বিঘা মাটি এনে পৰি আছিলে জংঘল হৈ আছিলে তো যোৱাবাৰ পঞ্চায়তে যিটো একশ্যন প্লেন ছাবমিট কৰিলে তাতে ফিচাৰীটো উন্নয়নৰ কাৰণে এটা স্কিম দিছিলে আৰু আমাৰ উপায়ুক্ত মহোদয়ে ইয়াত এই স্কিমটো অনুমোদন দিছিলে দিয়াৰ পাছত তেওঁলোকে এটা কাম কৰি আছে আৰু যথেষ্টখিনি মই আজি দেখা পালোঁ যথেষ্টখিনি ভাল কাম কৰিছে ইয়াৰ পিছতে আমি আৰু আমাৰ ফিচাৰী পাৰবিলাক আপোনালোকে দেখাব যথেষ্ট বহল আছে তো তাত যদি আমি প্লেণ্টেশ্যন কৰিম নেমু তামোল এনেকুৱা প্লেণ্টেশ্যন কৰিলে তাৰ পৰা আমাৰ এটা আৰ্নিংছ হ'ব আৰু ফিচাৰী আমি মাছ উৎপাদন কৰিও আমি যথেষ্টখিনি এটা ইনকাম পঞ্চায়তে কৰিব পাৰিব আৰু এইখিনি যিখিনি ঠাই আছে এইখিনিও ভাবিছোঁ যে ফিচাৰীটো যেতিয়া লগতে আছে ইয়াতে আমি অলপ ধুনীয়াকৈ যদি এটা চিলড্ৰেন পাৰ্ক আমি নিৰ্মাণ কৰি দিওঁ আমাৰ nregaৰ পৰা আমি প্লেণ্টেশ্যনবিলাক কৰি দিম আৰু 15 ফাইনেন্সৰ পৰা যে তেওঁলোকে ল'ৰা ছোৱালী খেলা সামগ্ৰী অলপ ক্ৰয় কৰি আনি ইয়াত যদি ফিটিং কৰি দিয়ে তো আমাৰ এই অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইয়াত সন্ধিয়া আবেলি সময়ত আহি তেওঁলোকে এটা আমোদো পাব লগতে তেওঁলোকে খেলা ধূলা কৰিব পাৰিব এতিয়া একদম আটক ধুনীয়াকৈ ইয়াতে চিলড্ৰেন পাৰ্ক কৰিম যাতে ফিচাৰীৰ লগতে সত্ৰীয়া